8:30 বাজিব হ'ল আহি আছো গোগামুখ এটা বেবি কেলে আহি আছো আমি তাত দেখামগে হয় নাই দেখা আমি আহি এতিয়া পাই গ'লো পোৱালি দেখিছে নহয় পুৰা বাইকখন দেখি ক'ব পৰা নাই ব্যস্ত হৈ গৈছে চবেই চবতে আৰু ময়ো অকণমান ডেক'ৰেশ্যনৰ কাম কৰিম বুলি ভাবিছোঁ ভিনদেউহঁতো আহি আছে পাবহি আৰু এইখিনি আমি কামখিনি কৰি সোনকালে আজৰি হওঁ বুলি ভাবিছোঁ আৰু ডেক'ৰেশ্যনটো কেনেকুৱা লাগে ক'ব ইমান ভাল ডেক'ৰেশ্যন তেনেকৈ নাজানো তেওঁ মানে চিম্পুলকৈ অকণমানকৈ কৰিবলৈ যত্ন কৰিছোঁ আপোনালোকে চাই যাব ভিনদেউ আহিলে নেকি হয় নাই তোমাক দেদি হয় নাই এতিয়া মইহে কৈ দিছোঁ তোমাক দেদি আহিছে বুলি হে নাজানো ন হ'ব পাৰে আৰু মই এতিয়া পূৰা বেলুন ফুলাই আছোঁ পূৰা বেলুন কেইবা পেকেটো আনিছে ইমানখিনি ফুলাব পাওঁ ন ঠিকনা তেওঁ মানে 2 পেকেট ফুলাম বুলি ভাবিছোঁ 100-100টামান আছে দেই 100টাকৈ আছে আৰু এতিয়া ফুলাই আছোঁ এতিয়া ফুটাই আছে কিবাকিবি কৰি আছে আৰু এইখিনি আৰু চাই যাওকচোন কিমানখিনি কৰিব পাৰোঁ বাজিব এতিয়া কাম কৰি এতিয়া ভাত খাইছা দে আমাৰ বেলুন ফুলাই পিনি ধুনীয়াকৈ হৈ গ'ল দেই হেপী বাৰ্থডে গাল কি হ'ল হেপী বাৰ্থডে হ'ব এতিয়া দেখোন হ'ব গ'লাই নি বাৰ্থডে হ'ল কাইলৈ সিহঁতৰ আজি মানে ইমান উৎপাত নহয় এইবোৰ টুপি চুপি পিন্ধি মেলি আজৰি আৰু এয়া মই দেখাম মনে মনে গোটেই নিচিনা বিয়েৰ ফিটিং কৰি থৈছে কাইলৈ পূৰা খাম আৰু গাড়ীত যে ভৰ্তি হৈয়ে আছে আৰু এতিয়া কি হ'ল আমি একদম মানে ঘৰলৈ যাবলৈ বুলি লৈছোঁ বেবীয়ে কৈছে যে মিঠাই এটা খাই লওঁ বুলি আৰু বিয়েৰকেইটা মই অকণমান খালোঁ মানুহজনেও খালে এতিয়া এই মিঠাইটো খাই পিনি আমি এতিয়া ঘৰলৈ ইয়াক কেনেকৈ নিওঁ ফুচুলাই পিনি এতিয়া আমি নিব লাগিব যেনে তেনে ফুচুলাই নহ'লে বহুত অসুবিধা হ'ব আমি এতিয়া ঘৰলৈ যাওঁ এতিয়া আমি ঘৰলৈ গৈ আছোঁ দেই এয়া ঘৰলৈ আহি আছোঁ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ বহুত ৰাতি একদম নিজান হৈ আছে মানুহ চানুহ কোনোৱে নাই বহুত ৰাতি হ'ল এতিয়া মানে গৈ আছোঁ আৰু একদম নিজান পৰি লাগিছে নহয় আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেনেহ'লে কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কমেণ্ট কিন্তু শ্বেয়াৰ কৰিব তেতিয়া মনটো বহুত ভাল লাগেও আৰু এতিয়া 2টা বাজিবই হ'ল আমি গৈ পাই এতিয়া শুই মেলি কাইলৈ আকৌ ৰাতিপুৱাখিনি দেখাই আছোঁ বেগটো সেই 5 চাইডে দি লোৱা নেকি বেবীকে হেণ্ডচাম লাগিছে যে হয় বেবী পুৰা হেণ্ডচাম নেকি গোটেই তিনিওটা আকৌ আহি আছোঁ গোগামুখলৈ আজি এতিয়া কিমান কষ্ট হয় ঠিকনা নাই কিমান মানুহ আহিব খোৱা মেলা আয়ো ভগৱান ভাবি আছোঁ লাগে আৰু গৰম যিহে পৰিছে সেইটো কাৰণে ভাবিছে চাগে এজনী কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধি আহিছে বুলি চবেই তাত দেখিব একদম ধুনীয়া যোৰা পিন্ধিব কাৰণে মই কিন্তু গৰমত মানে একদম নোৱাৰোঁ সেইটো কাৰণে এনেকুৱা ড্ৰেছে পিন্ধি আহিছোঁ আৰু চাওকচোন আকাশখন কিমান ধুনীয়া লাগিছে ন এনেকুৱা পৰিৱেশত মানে বহুত ভাল লাগে মানে বহুত ধুনীয়া এটা মানে কিবা এটা ভাল লাগিলে মোৰ সেইটো কাৰণে একদম ভিডিঅ'টো মানে এনেকৈ কৰি দিলোঁ আপোনালোকেও দেখাওঁ মনটো ভাল লাগিব আৰু সদায় মানুহ যদি এনেকৈ থাকিব পাৰে জীয়াই মুকলি আকাশৰ তলত সেইটো সমান আৰু আনন্দ নাই আৰু আমি এতিয়া গৈ আছোঁ গৈ পালে দেখাম কি হয় আৰু এতিয়া আমাৰ পোৱালিকেইটা শুই আহিছে এয়া চাওক একদম ক'ব নোৱাৰে পাছত ক'ব নাই তাৰ যেতিয়া পায়গৈ তেতিয়া জগাই দিম আৰু তেওঁ যি কৰিব আৰু এতিয়া আপোনালোকে চাই যাওক পোনে আহি পায়ে দেখিছোঁ যে এয়া চাওক পেণ্ডেল চেণ্ডেল একো কৰি হোৱাই নাই ইফালে টাইমো হৈ গ'ল এতিয়া 1টা বাজিয়ে গ'ল এতিয়া খোৱা বোৱা কি কৰিছে এইবোৰ ভিতৰত গৈ পিনি চাওঁগৈ ভিতৰৰ মানুহখিনি কি কৰি আছে দেই খোৱাই নাই নেকি খুৰী আকৌ মাক বোলো ষ্টাইল কৰি খোৱাই নাই নেকি তাৰপৰা ধুনীয়া লাগিছে দেখা নাহা নেকি
এয়া আমাৰ মামী পূৰা একদম কেক কাটি পিনি দিয়াত ব্যস্ত হৈ আছে বেমাৰ তেও তত নাই কাম কৰাত এইফালে মই জুচ চুচ হেৰি কৰি লৈছোঁ ৰেডি কৰি লৈছোঁ আমাৰ জামুগুৰি মানুহ আহিব এতিয়া মানে সেইকাৰণে ৰেডি কৰি থৈ লৈছোঁ মানে কেক দুটা এইটো মাকহঁতে অৰ্ডাৰ কৰি আনিছিলে আৰু ইটো মই ঘৰতে মানে বনাই লৈ গৈছিলোঁ আৰু এইটো এইখিনি চাই যাওঁ ভয় খালে নেকি কি কৈছে এখন নকবা মামাক কেক খুৱাইছে দেখিছে নে বাই মানে একদম এনেকৈ লগত ঘূৰি ফুৰিছে কথা চথা পাতিব নিদিয়ে দেই কাৰো লগত এয়া হ'ল এনাই আৰু এনাই পূৰা মানে বস্তুখিনি ইফাল সিফাল কৰি আছে আৰু দেই দিয়াত ব্যস্ত এতিয়া মই খাই বৈ আজৰি লওঁ আৰু ঘৰলৈ যাব লাগে ধুনীয়া লাগিছে ব'লা ব'লা পটাপট ব'লা অঁ ব'লা ব'লা পোৱালীয়ে মানে কোনো পধ্যে ঘৰলৈ নাযায় বহুত আমনি কৰিলে তথাপিতো যাবই লাগিব ঘৰলৈ যেনে তেনে আনিলোঁ কন্দুৱাই মেলি আৰু এয়াই আজি ভিডিঅ'টো বনালোঁ আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব বাই বাই